অহাকালি আমাৰ 3 তাৰিখ ফেব্ৰুৱাৰীত আমি ভূটানৰ কুইন মাদাৰ বুলি যাক কোৱা হৈছে গিয়ালিয়ম আছি দৰ্জী ৱাংমো ৱাংচুক তেখেতক বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত অনুষ্ঠিত ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড আমি প্ৰদান কৰিবলৈ গৈ আছোঁ। এইটো আমাৰ কাৰণে খুবেই সৌভাগ্যৰ কথা যে প্ৰথমবাৰৰ কাৰণে আমি এনেকুৱা এজন ব্যক্তিক এই বঁটাটো প্ৰদান কৰিবলৈ সুযোগ পাইছোঁ যিয়ে নেকি অলৰেডি ইণ্টাৰনেশ্যনেলি ক্লেইম আৰু ৰিকগনিশ্যন পোৱা এজন ডাঙৰ ব্যক্তিত্ব। তেখেতে ভূটানৰ গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা লৈছে আৰু বিশেষকৈ যিটো ভালনাৰেবল ছেকশ্যন অফ পিপল যিসকলে দুখীয়া শ্ৰেণী আৰু নিম্নতম পৰ্যায়ত বাস কৰে তেওঁলোকৰ উন্নতিৰ কাৰণে ভূটানত তেওঁ বহুত কাম কৰিলে আৰু বহুত সফলতাও পালে। দ্বিতীয়তে তেওঁ ভূটানৰ যিটো এটা আগশাৰীৰ কালচাৰ আৰু লিটাৰেৰী বডি মাউণ্টেইন ইকো বুলি এটা সংগঠন আছে। ভূটানৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত তেওঁলোকে কাম কৰিছে আৰু তাৰ চিফ পেট্ৰন হিচাপে তাৰ ফাউণ্ডেশ্যনটো তেওঁৱে দিলে আৰু এটা ছ'চিঅ' ইকনমিক ছেক্টৰত কাম কৰিবৰ কাৰণে তেওঁ তাৰেয়ানা ফাউণ্ডেশ্যন বুলি এটা কাম কৰিছে বা ফাউণ্ডেশ্যন দি পেলাই কাম কৰিছে আৰু ইয়াৰ সফলতাৰ মাপদণ্ড অকল ভূটানত নহয় সমগ্ৰ বিশ্বত মানে এটা এছেছমেণ্ট কৰি পেলাই কোৱা হৈছে যে এই ধৰণৰ এটা ছাকচেছ যে মাৰ্জিনেলাইজ মানুহ আৰু তলৰ পৰ্যায়ৰ নাগৰিকৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰা তেখেতৰ নিচিনা সফলতা পোৱা ব্যক্তিটো বিৰল, যাৰ বাবে আমাৰ কুইন মাদাৰক ইতিমধ্যে পপ ফ্ৰান্সিছ চেৰিটি আৰু লিডাৰশ্বিপ এৱাৰ্ড অলৰেডি দিয়া হৈছে আৰু স্মাইল এছিয়া ফিলান্থ্ৰপিক ভিজনাৰী এৱাৰ্ড অলৰেডি তেওঁ পাইছে। এইটো ইণ্টাৰনেশ্যনেল এৱাৰ্ড আৰু নেশ্যনেল অৰ্ডাৰ অফ মেৰিট ভূটানৰ পৰা দিয়া হৈছে। অৰ্ডাৰ অফ মেৰিট মানে এটা হায়েষ্ট অনাৰ ভূটানত আৰু সৌভাগ্যক্ৰমে ইণ্টাৰনেশ্যনেল লেভেলত পোৱা বঁটাৰ যিটো শ্ৰেণী ইয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড সংযোজন হৈছে। তেখেতে ক'ত ইণ্টাৰনেশ্যনেল এৱাৰ্ড পালে, সেইটো খুব মানে গৌৰৱৰ কথা আমাৰ কাৰণে। তেখেতে অলৰেডি 3খনমান কিতাপ লিখিছে আৰু এইটো এটা হিষ্টৰিক কিতাপ ভূটানৰ ওপৰত আৰ্ট এণ্ড কালচাৰ, ছ'চাইটি, ছ'চিঅ' ইকনমি সেইবিলাকৰ ওপৰত তেখেতে কিতাপ লিখিছে আৰু তেখেত যথেষ্ট প্ৰভাৱশালী ব্যক্তি। তো তেখেতৰ নিচিনা এজনী লেডি যাক আমি হাৰ মজেষ্টি কুইন মাদাৰ বুলি আমি সম্বোধন কৰি আছোঁ, বড়োলেণ্ডৰ এই বড়োলেণ্ড ইউনিভাৰ্চিটিত আহি পেলাই আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম বঁটা গ্ৰহণ কৰিব, এইটো খুবেই এটা আনন্দৰ কথা আৰু সৌভাগ্যৰ কথা। সেইকাৰণে আজি আপোনালোকৰ মাধ্যমত তেখেতে ভিজিট কৰাটো যাতে সমগ্ৰ ভাৰতবৰ্ষত প্ৰচাৰ হৈ যায় আপোনালোকৰ মাধ্যমত আৰু ইয়াত তেখেতক আদৰ আৰু সন্মান জনাবৰ কাৰণে এই অঞ্চলৰ যিমানবোৰ বুদ্ধিজীৱী, শিক্ষিত, লিখক, সাহিত্যিক ব্যক্তিসকল আছে এটা কোৱালিটি গেডাৰিং আমি বিচাৰিছোঁ যাতে আহি পেলাই চবে আগভাগ লৈ তেখেতক সন্মান জনোৱা হয়। লগতে আমাৰ অসমৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেতেও চিফ গেষ্ট হিচাপে ইয়াত আহিছে। যেতিয়া অহাকালি যিটো প্ৰগ্ৰাম হ'ব সেইটো আমাৰ কাৰণে খুবেই মানে স্মৰণীয় প্ৰগ্ৰাম কাৰ্যসূচী হ'ব। এই যোৱাকালিৰ যিটো বাজেট সামগ্ৰিকভাৱে খুব ভাল দিশ আছে, যেনেকৈ এই কেঞ্চাৰ পেচেণ্টবিলাকৰ কাৰণে 7বিধ যিটো ঔষধৰ মূল্য সেইটো কমাই দিয়া হ'ল আৰু এটা
উল্লেখনীয় বিষয়টো হ'ল যে আমাৰ আম আদমি পাৰ্টিৰ MP ৰাঘৱ চাদ্দা যেটো উঠাই আছিলে যে হেল্থ ইঞ্চুৰেঞ্চত GST কিয় থাকিব লাগে এতিয়া GSTটো আৰু নাথাকে হেল্থ ইঞ্চুৰেঞ্চত এইবিলাক কথাটো উল্লেখ কৰা হৈছে আৰু যেটো আমাৰ ভাৰতৰ গ্ৰোথৰ লক্ষ্য প্ৰায় 8%ৰ ওপৰত গ্ৰোথৰ এটা লক্ষ্য লৈ আছে 2047 চনলৈকে বিকশিত ভাৰত হ'ব লাগিলে এইটো এটা ডাঙৰ পদক্ষেপ আৰু BTCৰ কাৰণে যিখিনি দিছে অলৰেডি 1500 কোটি পেকেজটো আছেই আৰু এডিশনেলি বাজেটত যেটো দিয়া হ'ল মই ভাবোঁ পেকেজটো ডাঙৰ কথা নহয় এটা বাজেটত এনাউন্সমেণ্টত কিমান টকা এনাউন্স কৰিছে হিয়াৰে সীমাবদ্ধ নহয় আমি যদি কাম কৰিব পাৰোঁ তেতিয়া পইচাটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডেভেলপমেণ্টৰ নামত প্ৰজেক্ট ৱাইজত দি থাকে তো মই ভাবোঁ এই বাজেটটো আমাৰ সকলৰ কাৰণে অসমৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বহুতখিনি এটা নতুন পেকেজ তেখেতে ঘোষণা কৰিছে এই বাজেটটো যথেষ্ট ভাল বাজেট গ্ৰহণীয় বাজেট